ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমৰ অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস পেপাৰখনৰ ছেকেণ্ড চেপ্টাৰটো প্ৰাক-শংকৰী যুগৰ সাহিত্যৰ পৰিচয়। মধ্যযুগত অসমীয়া সাহিত্য তিনিটা ভাগত ভগাব পাৰি, যথা প্ৰাক-শংকৰী যুগ, শংকৰী যুগ আৰু শংকৰোত্তৰ যুগ। প্ৰথমটো হৈছে প্ৰাক-শংকৰী যুগ। চতুৰ্দশ শতিকাৰ আৰম্ভণিৰ পৰা পঞ্চদশ শতিকাৰ শেষৰলৈ কাব্য সাহিত্যৰ যুগ। কবিসকল হ'ল হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, মাধৱ কন্দলী আৰু হৰিবৰ বিপ্ৰ। হেম সৰস্বতী। এওঁ প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ নামৰ দুখন পুথি ৰচনা কৰে। কবিয়ে প্ৰহ্লাদ চৰিত্ৰ আত্মপৰিচয় দিয়া প্ৰসংগত কৈছে যে কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ দিনত ৰুদ্ৰ সৰস্বতী দেৱযানীৰ পুত্ৰ হেম সৰস্বতীয়ে বামন পুৰাণ চাই প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰে। প্ৰহ্লাদ চৰিত্ৰখন ১০০ পদৰ এখনি সৰু বৰ্ণনাত্মক কাব্য পুথি। দানৱৰাজ হিৰণ্যকশিপুৱে পুতেক প্ৰহ্লাদক বিষ্ণু ভক্তি আচৰণ কৰা কাৰণে উৎপীড়ন আৰু শেষত নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ বিৱৰণ পোৱা যায়। কাব্যখনিত বিষ্ণুৰ ভক্তিৰ মহাত্ম্য আৰু তত্ত্বমূলক উপদেশ আছে। সেয়েহে কালিৰাম মেধিয়ে প্ৰহ্লাদ চৰিত্ৰক বৈষ্ণৱ ধৰ্মৰ প্ৰথম অসমীয়া পুথি আখ্যা দিছে। হেম সৰস্বতী পুথি দুখনত কামৰূপী উচ্চাৰণৰ আখৰ, জোঁটনি, উড়িয়া শব্দৰূপ আৰু প্ৰাকৃত শব্দৰ প্ৰয়োগ লক্ষ্য কৰা যায়, যথা প্ৰাকৃত প্ৰহ্লাদ, যোজনী, ময়ী, তেম্বে, ধায়ী আদি। কামৰূপী কুৰি, ধুৰি, কোন, দামোদৰ আদি। মুঠতে হেম সৰস্বতীয়ে অসমীয়া সাহিত্যৰ যুগ-সন্ধিত অনবদ্য অৱদান আগবঢ়ায়। ভাষায়ে আদি স্তৰত এই ৰচনাসমূহে ভাষাটোক সমৃদ্ধ কৰে। শ টো হৈছে মাধৱ কন্দলী। অসমীয়া সাহিত্যৰ বুৰঞ্জীত মাধৱ কন্দলীৰ স্থান অদ্বিতীয়। এখেতে বৰাহী ৰজা শ্ৰী মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰে তথা সুদূৰ চতুৰ্দশ শতিকাতে বাল্মীকিৰ ৰামায়ণ অসমীয়া ভাষাত ভাঙনি কৰে। মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ আৰু দেৱজিৎ কাব্য ৰচনা কৰে। তেওঁ সপ্তকাণ্ড ৰামায়ণ পদবন্ধে লিখা বুলি এঠাইত কৈছে যদিও আদি আৰু উত্তৰাকাণ্ড পোৱা নাযায়। সেয়েহে মাধৱদেৱ আদিকাণ্ড আৰু শংকৰদেৱ উত্তৰাকাণ্ড বাকী দুটা কাণ্ড অনুবাদ কৰি কন্দলীৰ ৰামায়ণ সম্পূৰ্ণ কৰে। উত্তৰ ভাৰতৰ প্ৰাদেশিক ভাষাবিলাকত ৰচিত সকলো ৰামায়ণতকৈ কন্দলীৰ ৰামায়ণ প্ৰাচীন। সেয়েহে ভাৰতীয় সভ্যতা সংস্কৃতি ইতিহাসতো এই কাব্যৰ স্থান অতি উচ্চ। এই ৰচনাৰ ভাষা অতি সৰল তথা সাৱলীল হোৱাৰ লগতে নিটোল ৰচনাভংগীয়ে এটি ধাৰাবাহিক সাহিত্য পৰম্পৰাৰ স্পষ্ট আভাস দিয়ে। তেওঁৰ অনুবাদক মূল নীতি হ'ল লম্বা পৰিসৰী সৰুবিদ্ধটো। কিন্তু সেইবিলাক প্ৰয়োজনীয় ঘটনা বা বিৱৰণ বাদ দি ৰসভংগ কতো কৰা নাই। জনসাধাৰণৰ ৰুচিবোধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ মূলৰ কথাত যোগ-বিয়োগ কৰিছে আৰু স্থানীয় ৰহণো সানিছে। কিয়নো কবিৰ ভাষাত দেৱবাণী নুহি ইটো লৌকিকহে কথা। উদাহৰণস্বৰূপে ভৰত মাতুল গৃহৰ পৰা উভতি অহাৰ পিছত কুঁজীয়ে লাখ-বিলাস কৰি ভৰতৰ আগত উপস্থিত হোৱা কথাটো মূলত আছে, যদিও তাই মনে মনে গুপ্ত প্ৰতেশ্বৰী হবলৈ হাবিয়াস কৰাটো কন্দলীৰ নিজস্ব সৃষ্টি। জনসাধাৰণৰ মনত হাস্যৰসক সঞ্চাৰ কৰিবলৈ চেষ্টা কৰাটো এনে লিখনিৰ আন এটি উদ্দেশ্য। পৰিৱেশ চিত্ৰণ, নৈসঙ্গিক শোভাবৰ্ণনা, বীৰহাস্য, শৃঙ্গাৰ,
কৰুণা আদি ৰস সৃষ্টি আৰু শব্দচয়ন কণ্ডলীৰ বিশেষ দক্ষতা প্ৰকাশ পাইছে। তাৰোপৰি সংস্কৃত বা তৎসম শব্দৰ লগত তদ্ভৱ অৰ্থ তমস্যম আৰু দেশজ শব্দৰ সুন্দৰ সংগতিৰে এক সমৃদ্ধিশালী ৰচনাশৈলী সৃষ্টি কৰিছিল। কবিয়ে তেওঁৰ অনুদিত ৰামায়ণখনিত অসমীয়া লোকশ্ৰুতি যোজনা প্ৰত্যয় আদি বিশেষৰূপে ব্যৱহাৰ কৰি অসমীয়া মাটি পানীৰে জীৱ দিছে। উদাহৰণস্বৰূপে আমি ভৈলু কৈকেয়ীৰ অষ্টমীৰ চাক, বৰশীয়া ৰাৱণৰ পুঙাতেহে সৃষ্টি আদি। কবিৰ দেৱজিৎ কাব্যখনিত শ্ৰীকৃষ্ণৰ হাতত ইন্দ্ৰাদি দেৱতাসকলৰ পৰাজয়ৰ কাহিনী বৰ্ণোৱা হৈছে। এইখন প্ৰধানকৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰকামী গ্ৰন্থ। অপ্ৰমাদী কবি মাধৱ কন্দলীয়ে অসমীয়া সাহিত্যক দিগ্দৰ্শন কৰাই থৈ যায়। পৰৱৰ্তী বৈষ্ণৱ সাহিত্যিক সকলে সেই ভেটিতে নতুন সাহিত্যৰ স্মৃতিসৌধ গঢ়ে। ধন্যবাদ।